ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ। আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰিছে অসম কন্যা তথা জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মনৰ দুখত তেখেতে লিখিছে, গুচি গ'ল ন আপুনি, এনে লাগিছিল কোনোবাই তুৰিৰে মৰিয়াই মৰিয়াই বুকুখন মোৰ ভাঙি দিছে। পাৰিছোঁ সহ্য কৰিব মাহী, কেলেই গুচি গ'লো, কথা পাতিছিলোঁহে, মই এতিয়াও মানি ল'ব পৰা নাই। কি কৰোঁ মই একো বুজি পোৱা নাই। কি হ'ল আপোনাৰ, কিয় এনেকুৱা হ'ল? চবৰে বিপদত থিয় দিয়া মানুহজনী আজি আমাৰ মাজত নাই। বাবা, আইতা আৰু এতিয়া আপুনি। মই ভাগৰি পৰিছোঁ আপোনবোৰক হেৰুৱাই হেৰুৱাই। আপোনাক আকৌ লগ পাম মাহী, আপোনাৰ আত্মাই শান্তি পাওক, ওম শান্তি। আমাৰ চেনেলৰ ফালৰ পৰা তেখেতৰ মাহীয়েকৰ আত্মাৰ শান্তিৰ প্ৰাৰ্থনা কৰিলোঁ।